আজি সৰস্বতী পূজা, সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা জনালোঁ। আৰু এই আমাৰ মুনু তাই ওলাইছে সৰস্বতী পূজালৈ, নিজে মেকআপ কৰিছে, নিজে লেহেংগা পিন্ধিছে, তাৰ লগত মিলাই কাণফুলি, ডিঙিত চেইন বা চেইনটো মাৰি লৈছে। তাই ৰেডি হৈ আছে সৰস্বতী পূজালৈ বুলি। ডাঙৰ হ'ল, মোৰ সমস্যাবিলাক অলপ কমিল, নিজে নিজে পিন্ধিব পৰা হ'ল, কৰিব পৰা হ'ল। আৰু এয়া পিন্ধি তাই এইটো ফুট ল'ব, তাৰপিছত যাব দেউতাকৰ লগত, দেউতাকে থৈ আহিব সৰস্বতী পূজাত। আৰু এয়া স্কুললৈ বুলি, স্কুলত পৰিৱেশ সম্পাদক ইমান ধুনীয়া লাগে আজি ল'ৰা ছোৱালীবিলাকক চাই। টিকলিজনী আছে কি ধুনীয়াকৈ সেৱা কৰি আহিছে। আৰু এয়া পুৰোহিতে পূজা কৰি আছে। চাকি জ্বলাবৰ কাৰণে ৰেডি কৰি আছে। তাই আহি যাব।